বহু মই শুনি আছো যেন নাৰদত ও দেহৰ আত্মাৰ যেন আছে বিলক্ষণ শুনিও বালক হব ভূয়া এক মন জন্ম আদি কৰি ছয় বিকাৰ আছয় ইহাকে বুলিয় দেহ জানিবা নিশ্চয় ও আত্মাৰ নাহিকে ইটো যতে কবিকাৰ শুনিও কহুৱা বে দৃষ্টান্ত ইহাৰ ফল ছয় পৰিপক ভলে কালে আপুনি হৰয় অলৰ লগত জানা বিখন হৰয় ও হেহি মতে আত্মা ঈশ্বৰক ভজা কৃষ্ণ কৰিয়া আত্মা ভিন্নক দেখিয়া ঈশ্বৰক ভজায় সংকাৰকতে জিয়া অবিনাশী নিত্য আত্মা বুলিয় অব্যয় ও এতেকে অক্ষয় যেন আকৰৰ নয় নিত্যভূত বুলয় নিৰঞ্জন জাক ও এতেকেহে একয় দ্বিতীয় বুলি তাক এৰাম ক্ষেত্ৰ গলো কৰয় বেকি নজানয় ও আশ্ৰয় বুলয় তান্তে সমস্তে আশ্ৰয় ঐ অধিকাৰ বুলি একে কৰ্ম নাহি কয় আত্মদৰ্শী বুলি হিতু জ্যোতি প্ৰকাশয় জগতকে শ্ৰজা হেতু বোলে তেকেহে ও কাৰণ বুলয় সত্য জ্ঞান মূৰ্তিকেহে অনংগ বুলয় জাতু সংগে নাহি কয় অনাবৃত্ত বুলি পূৰ্ণ জানিবা নিশ্চয় এহি বাঢ় পদে কহে আত্মাৰ লক্ষণ ও দেহাদিত গৰ্ব এৰি কৰে বিচৰণ ও তেবেহে সংসাৰ গুচে শুদ্ধ हुए মন হৃদয়ত ঈশ্বৰক পাৱে দৰ্শন ওহে নজানি যিটো নৰ বুদ্ধিমন্ত হয় প্ৰথমে ভকতি কৰিবে নিশ্চয় তেবেহে সংসাৰ দুখ তৰে অপ্ৰয়াসে মহাসুখে চলে হিতু ঈশ্বৰৰ পাশে ও এহি জানি গৰ্ব ভাৱ এৰিও যতনে কৃষ্ণৰ ভকতি মাত্ৰ কৰো কহ ঘনে নিচা দেহে গেহে কৰে অহম ভাৱ এতেকেহে তাৰ ভাল নুহিকে স্বভাৱ ও বুলিবা গৰ্ব ভাৱ কিহ এৰিবে ও বিৰকত হুয়া জ্ঞান ব্ৰহ্মাক লভিবে কৃষ্ণ ব্ৰহ্মক লভিবে ও ইহাৰ উত্তৰ শুনা দৈত হে খুচয় ও দৃষ্টান্ত সহিতে কহু ইহাৰ নিৰ্ণয় ও কোনো প্ৰদেশত শুব নৰক নাচয় ও বালাত পৰিয়াহিতো প্ৰকাশ কৰয় ও বনিয়াসকলে তাক সহজে চিনয় ও উপায় কৰিয়ানি একত্ৰ কৰয় ও
ঐ অহংকাৰ এৰি যিটো নৰপ মহাশয় ও মনক নিয়মী আত্মযোগে নিষ্ট হুয়া ও সেই মতে আত্মাক ভয় হেতু গয়া এৰা মহা অহংকাৰ মূল প্ৰকৃতি আশ্ৰয় ৰূপৰস গন্ধ শব্দ পৰশ নিশ্চয় আঠ প্ৰকৃতি হে সবাৰো কাৰণ প্ৰকৃতিৰ তিনি গুণ শুনা কৰি মন